নমস্কাৰ, মই প্ৰহ্লাদ বৈশ্য। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল প্ৰহ্লাদ ব্লগছ। আৰু মই আজি আহি আছোঁ শ্বিলঙৰ চেৰাপুঞ্জী চাবলৈ। মোৰ লগত আছে মোৰ ভতিজা মিতুল, আৰু পিছফালে আছে মোৰ ভণ্টি আৰু মোৰ ৱাইফ। আমি গোটেইকেইটাই আহি আছোঁ শ্বিলঙৰ চেৰাপুঞ্জী চাবলৈ। আপোনালোককো দেখুৱাম চেৰাপুঞ্জীৰ প্ৰাকৃতিক সৌন্দৰ্য। বৰষুণ আহি আছে আৰু সেই বৰষুণত আমি আহি আছোঁ আৰু চেৰাপুঞ্জী চাবলৈ। এয়া মোৰ ভাঞ্জিও আছে। কিবা ক'বা তুমি? কোৱা, ক'ত যাবা? আমি ক'ত আহি আছোঁ আজি? শ্বিলঙৰ একা বেকা ৰাস্তাৰে আহি আছোঁ আমি ন? কি চাম তাতে আমি? চেৰাপুঞ্জী। কোৱা, চেৰাপুঞ্জী চাম আমি। চাই থাকিব আপোনালোকে ভিডিঅ'টো। এইফালে চোৱা, কেমেৰাৰ ফালে চাই কোৱা। চাই থাকিব ভিডিঅ'টো। শ্বিলঙৰ চেৰাপুঞ্জী দেখুৱাম আপোনালোকক। এতিয়া আমি আহি আছোঁ শ্বিলঙৰ একা বেকা ৰাস্তাৰে। এয়া মোৰ ৱাইফ, তাইও ভিডিঅ' বনাই আছে, আৰু এই ভণ্টি দুইজনী। আমি গোটেইবিলাকে আহি আছোঁ। ৰাস্তাটোৰ দুয়োফালে পাহাৰ, মাজতে ৰাস্তাটো। আমি আহি আছোঁ চেৰাপুঞ্জীলৈ। ৰাস্তাৰ দুয়োফালে থকা পাহাৰবোৰ আৰু ধুনীয়া ধুনীয়া গছবোৰ চাই আমি শ্বিলং হৈ চেৰাপুঞ্জীলৈ আহি আছোঁ। ৰাস্তাত অলপ গাড়ীখন ৰাখি ৰেষ্ট কৰি আছোঁ, আৰু ইয়াতে আণ্টি এটাই লোকেল ফ্ৰুটছ কিছুমান বিক্ৰী কৰি আছে। এইবিলাক কিনিলোঁ, দেখুৱাই আছোঁ কেনেকুৱা হয় লোকেল ফ্ৰুটছ। এটাতো চিনি পায়, এটা মিচকুৰি, কিন্তু এইটো কি নাজানো। এইটো আমাৰ অসমত পোৱা নাযায়। এইবিলাক চব লোকেল ফ্ৰুটছ। এইটো আমাৰ অসমত পোৱা যায়, মিচকুৰি বুলি কয়। বহুত টেষ্টি হয়। ভণ্টিহঁত, ফেমিলি গোটেইবিলাকে লোকেল ফ্ৰুটছৰ সোৱাদ লৈ আছে। এয়া এইটো হয় লোকেল ফ্ৰুটছ। দেখাত মানে সৰু লিচুৰ নিচিনা, আৰু খাই বহুত টেষ্টি আছে, টেঙা মিঠা। ৰাস্তাত জিৰণি লৈ লোকেল ফ্ৰুটছ খাই আমি এতিয়া আহি আছোঁ চেৰাপুঞ্জীলৈ। ইয়াৰ পৰা চেৰাপুঞ্জী বেছি দূৰ নহয়, পামেই আৰু। চাওক ৰাস্তাটোৰ কিমান ধুনীয়া এটা পৰিৱেশ। মই চেৰাপুঞ্জী আহি পালোঁ। ইয়াত বহুত ঠাণ্ডা হয়। মই আগতে টি চাৰ্ট পিন্ধি আহিছিলোঁ, আৰু ঠাণ্ডাৰ কাৰণে এতিয়া পিন্ধিব লগা হ'ল। ইয়াত এটা ধুনীয়া নিজৰা আছে, ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য, আৰু সেই নিজৰাটো মই আপোনালোকক দেখুৱাই আছোঁ।
ৱাটাৰফল চাই এতিয়া আকৌ মই চেৰাপুঞ্জীৰ ইক'পাৰ্ক চাবলৈ আহিছোঁ আৰু ইক'পাৰ্ক অলপমান সোমাই দিছোঁ আপোনালোকক। বহুত ধুনীয়া প্লেচ হয় ইক'পাৰ্ক। ইয়াত বহুত কেইবাটাও ভিউ পইণ্ট আছে। ইয়াৰ পৰা পাহাৰবোৰ দেখিবলৈ পোৱা যায়, গতিকে গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকক। চাই আহি এতিয়া ছেভেন ছিষ্টাৰ ফলছ চাব আহিছোঁ। তো ছেভেন ছিষ্টাৰ ফল দেখুৱাই আছোঁ আপোনালোকক। চাওক, এইটো ছেভেন ছিষ্টাৰ ৱাটাৰফল। মানে ইয়াত 7টা ৱাটাৰফল বেলেগ বেলেগকৈ এটা লাইনত একেলগে বৈ আছে, সেইকাৰণে ইয়াক ছেভেন ছিষ্টাৰ ৱাটাৰফল বুলি কয়। ছেভেন ছিষ্টাৰ ৱাটাৰফল চাই আহি এতিয়া খৰমা পাৰ্কত আহিছোঁ আৰু খৰমা পাৰ্ক দেখুৱাম আপোনালোকক। ইয়াত এটা ডাঙৰকৈ শিৱলিংগ আছে, সেইটো দেখুৱাম।